কলত অলপ জেঙু হ'ল মাজতে এইটো দেখিছে No, 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 no. তো হাই হেল্ল' নমস্কাৰ দিছ ইজ ইউৰ সুৰজ ভাই এণ্ড ইউ ৱাচিং ছাত্ৰী ব্লগছ ইউটিউব চেনেল তো বন্ধুসকল বহুত দিন হ'ল মই ব্লগছ দিয়া নাছিলোঁ তো মানে এনেকুৱা ক'তো যোৱাও নাছিলোঁ তো গম পাইছে কেনেকুৱা কি পৰিস্থিতি হৈছে তো লকডাউন থাকি থাকি চুলি মানে এসোপা হৈ গৈছে চুলি গৰমত থাকিব পৰা নাই চুলি দেখিছে কেনেকুৱা হৈছে তো সেইটো কাৰণে টুপি পিন্ধি আছোঁ তো গৰম দেখিছে কেনেকুৱা হয় তো চুলি বহুত বাঢ়ি গৈছে আৰু গৰমত থাকিব নোৱাৰা হৈ গৈছোঁ তো গৈ আছোঁ এতিয়া চেলুনো খোলা নাই এতিয়া জেগাত গৈ আছোঁ ৰাজগড় আমাৰ চেলুনটোত গৈ পিনে চুলি কাটো তো এনেই আৰু নৰ্মেল জাষ্ট সৰু এটা ব্লগ এটা আজি আপোনালোকক দিবলৈ চেষ্টা কৰিম তো পিছে বহুত ৰ'দ দি আছে এতিয়া হেলমেট নহ'লেও চলিব কিন্তু মাস্ক নহ'লে নচলে আৰু চেনিটাইজাৰ হ'লে নচলে তো ঘৰৰ পৰা ওলাইছোঁ বেছি দূৰ নহয় সেইকাৰণে হেলমেটো পিন্ধি অহা নাই গৰম যিহেতু বহুত তো ব'লক আজিৰ ভিডিঅ' আমি আৰম্ভ কৰোঁ তো ক'ত গৈ আছোঁ কি গৈ আছোঁ গোটেইখিনি কথা আপোনালোকক কম এতিয়া গৈ পিনে ডাইৰেক্ট লগ পাই আছোঁ বাইকত আৰু মোৰ বাইক ক'ত আছে দেখাই আছোঁ এচাৰ অৱস্থা নাই বহুত দিন হ'ল তাক ধোৱাই নাই বাইকো ধোৱাই নাই এয়া চাওক বতৰ চাওক না আকাশ চাওক আকাশ ডাৱৰ মটৰ ব্লগিঙত অলপ চলপ কথা চথা পাতিম তো ব'লক বাইকৰ লগত অলপ জেঙু হ'ল মাজতে এইটো দেখিছে কি ক'ব বাইকটো মই থৈছিলোঁ ইয়াৰ কাহিনী কৈ আছোঁ আপোনালোকক ব'লক বাইকত গৈ কৈ আছোঁ বাইকটোৰ লগত কেজেং কি হ'ল বুলি কওঁতে মই ৰাতি 9টামান বজাৰ কথা ৰাতি 9টামান বাজিছে আৰু তেতিয়া মই ৱেডিং এটাৰ পৰা আহি মানে বিয়া এখনৰ পৰা আহি আমাৰ গহপুৰৰ আমাৰ ইয়াৰে বিশাল হোটেলত ৰখি পিনে তাত 9:30মান বজাত মই কিবা এটা খাব সোমাইছিলোঁ আৰু তো খাব সোমাই পিনে ওলাই আহিছোঁ বাইকটো তাতে পাৰ্ক কৰিছিলোঁ বিশাল হোটেলৰ ফ্ৰণ্টত বাট বাইকটো তাত মই মানে যেতিয়া ৰিটাৰ্ণ ঘূৰি আহিলোঁ তেতিয়া বাইকটো তাত নাছিলে বাইকটো মিনিমাম গৈ পিনে 500 মিটাৰ আঁতৰত আছিলে তো জানো কোনোবাই ল'ব বিচাৰিছে নে কি নাজানো তো অলপ গ্ৰাফিক্সো মাৰিছিলোঁ বাইকত গ্ৰাফিক্সত স্ক্ৰেচ মাৰিছে আপোনালোকক দেখাই দিম ফটোত দেখাই দিম ভিডিঅ'ত দেখাই দিম আৰু টেংকিটোত কোনোবাই ঘুচা মাৰিছে এইটো চাইডত বৰ বেয়াকৈ সোমাই গৈছে তো জানো কোনে কি কৰিছে নাজানো বাট এনেকুৱা কৰাটো বেয়া কাৰণ ময়ো বাইকটো তেতিয়াৰ পৰা বহুত মেইনটেইন কৰি থৈছিলোঁ তো যেতিয়াৰ পৰা এই কাণ্ডটো হৈ গ'ল বাইকৰ লগত তো তেতিয়াৰ পৰা বাইকৰ একো মেইনটেইন কৰিব মন নোযোৱা হৈ গ'ল মানে আৰু বাইক বুলি নহ'ব নিচিনা হৈ গ'লোঁ তো মানে বেয়া লাগে ন তো হ'লেও এনেকুৱা লোকৰ বাইকৰ লগত কিয় কৰিব লাগে হয় নহয় কিমান মৰমত থোৱা বাইকটো তো তেনেকুৱা কৰিলে কিমান বেয়া লাগিব চাগে তো তেনেকুৱা কৰিব নালাগে মোৰ লগত যি তো সেইখিনি বাদ দি তো এতিয়া মই গৈ আছোঁ চুলি কাটিবলৈ চুলি বহুত হৈ গৈছে তো আকাশ চক এয়া ঘৰৰ ওচৰতে গৈ আছোঁ বেছি নহয় 3 কিলোমিটাৰমান ডিষ্টেঞ্চ হ'ব তো ঘৰৰ পৰা ওলাই আহিছোঁ আৰু গৰম যিহেতু বহুত সেইকাৰণে মই হেলমেটটো পিন্ধি অহা নাই ঘৰৰ ওচৰতে গৈ আছোঁ আৰু লাহে গৈ আছোঁ তো সেইকাৰণে মই হেলমেটটো পিন্ধি অহা নাই আৰু গৰম বহুত কিন্তু বাইক চলালে কিন্তু হেলমেট পিন্ধিবই লাগে সেইটো সঁচা কথা কিন্তু আপোনালোকে প্লিজ বাইক চলালে হেলমেট পিন্ধিব মই ওচৰতে গৈ আছোঁ কাৰণেহে হেলমেট পিন্ধা নাই অলপ মাহৰ আগত বড়ো সাহিত্য সভা হৈছিল এই আপোনালোকে ওপৰত যিটো গেট দেখিছে সেইটোৱে হ'ল অৰুণাচলৰ গেট মানে অৰুণাচল ইয়াৰ পৰা অৰুণাচল পৰে তো আমি এতিয়া অৰুণাচলৰ ভিতৰত সোমাই গ'লোঁ তো গৈ থাকোঁ গৈ পিনে ডাইৰেক্ট লগ পাই আছোঁ চেলুনটোত এইখনত আহি পালোঁ এইখনে হয় চেলুন এইখনে মেইন ৰোডৰ ওচৰতে আছে গেটটো পাৰ হৈ মেইন ৰোড আৰু এইখন হাজৰিকা চেলুন হয় চেলুনখনৰ নাম তো আহি কি হ'ল মানে বাইকটো তাত পাৰ্ক কৰিছোঁ এইটো বাইক ইয়াৰ পৰা নামি চাইছোঁ দেখোন চাটাৰ বন্ধ মোৰ টেনশ্যন হৈ গৈছে ঘৰৰ পৰা চুলি কাটিম বুলি ইমান আশাত আহিছোঁ গৈ পিনে আকৌ চেলুন বন্ধ বুলি ক'লে কিমান বেয়া লাগিছে তো ভাবিলোঁ চেলুন বন্ধ তাৰপৰা ইয়াৰ আগতে আগখিনিতে কণ্টেক্ট নম্বৰ দি আছিলোঁ তো কণ্টেক্ট নম্বৰত কল কৰিলোঁ মানুহজন একচুৱেলি নাই মানুহজন ঘৰত আছে তো তেওঁৰ লগত দুজন থাকে মানে দুজনে চুলি কাটে তো পিছফালে আছে বোলে চাটাৰ খুলিব মানা কৰিছে বোলে কি কাৰণত নাজানো তো পিছফালে যাওঁ পিছফালে গৈ পিনে চুলিখিনি কাটোঁ আৰু তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব তো গৈ থৈ কেছটো বেলেগহে হ'লগৈ মানে মই গৈছিলোঁ চেলুনত চুলি কাটিবলৈ তো কেছটো বেলেগ হ'ল তো তাত অৰুণাচলত মানে এনেকুৱা ৰুল বনাই দিছে যে দোকান খুলিব নহ'ব মানে চেলুন বুলিয়ে নহয় কেইটামান দোকান খুলিবই নহ'ব তো 21 তাৰিখলৈকে এই নিয়মটো আছে বোলে তো সেইকাৰণে চেলুনৰ ভিতৰত চুলিটো কাটিব নোৱাৰিলোঁ তো মোৰতো চুলি কাটিবই লাগিছিলে তো চুলি কাটিব ইমান দূৰলৈকে আহিলোঁ আৰু গৰমত যিহেতু চুলি বহুত আছিলে তো চুলিটো কাটি দিলোঁ বাহিৰত হ'লেও কাটি দিলোঁ তো
চাই থাকক আৰু Oh, no, 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 no. মানে এৰিয়াটোৰ প্ৰেচিডেণ্ট মানে জেগাটোৰ প্ৰেচিডেণ্টে মানে এলাউ কৰা নাই ইয়াত দোকান খুলিবলৈ তো সিহঁতে হ'লেও কাষ্টমাৰ আহে কাৰণে পিছফালে খুলিছে মই চব ক'ত বহি কাটি আছোঁ তো এনেকুৱাতে মই চুলিটো আধা কাটি কিনে প্ৰেচিডেণ্টে তাক মানে কোনোবাই লগাই দিলে নেকি নাজানো তো প্ৰেচিডেণ্টে আকৌ মাতিছে সি কৈ আছিলে বোলে প্ৰেচিডেণ্টে তাক 4-5 বাৰ ৱাৰ্ণিং দি আছে তো এতিয়া মাতিছে বোলে জানো কি হ'ব যদি প্ৰেচিডেণ্টে তাক কামটো কৰিব নিদিয়ে তো মোৰ চুলি কি হ'ব অ' মাই গড দাদাজনক গৈ কথা পাতি আহিলে তো কৈছে বোলে বাহিৰত কাটিলে একো নাই ভিতৰতহে অলপ প্ৰব্লেম হ'ব মানে ভিতৰত মানে পাৰ্মিশ্যন দি থৈছে তো কোনো দোকানো খোলা নাই তো সেইটো কাৰণে বাহিৰতে কাটি আছোঁ চ' চুলি কাটিবৰ কাৰণে কি কি কৰিবলগীয়া হৈছে অ' মাই গড চুলি কাটি হৈ গ'ল ফাইনেল এইয়া এইটো ইয়াৰ গা ধুই পিনে ছেট কৰি পেলাই আপোনালোকক ফটো এটা দি দিম ইনষ্টাগ্ৰামত ফ'ল' কৰিব ইয়াৰ তলত আইডি আহি আছে তো ফটো ইনষ্টাগ্ৰামত ষ্টৰিবোৰ চালে গম পাব মই ক'ত কি কৰি থাকোঁ তো ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ যদি আপুনি মোৰ চেনেল নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰিব তো আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিম আকৌ নেক্সট ব্লগ একদম ধামাকাদাৰ আনিম তো বাই বাই আৰু চক নাজাৰা